Hello everyone, welcome back to Unknown Facts. আজি আমি টপ 10 ফ্যাক্টসৰ বিষয়ে আলোচনা কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো। ফ্যাক্ট নাম্বার 1, water will turn into ice faster than cold water. কিছুমান ক্ষেত্ৰত কি হয়, গৰম পানী আপোনাৰ ঠাণ্ডা পানীতকৈ বেছি স্পিডত বৰফলৈ পৰিৱৰ্তন হয়। ফ্যাক্ট নাম্বার 2, the strongest muscle in the body is tongue. আপোনাৰ শৰীৰৰ আটাইতকৈ ষ্ট্ৰং মাংসপেশী হ'ল জিভা। ফ্যাক্ট নাম্বার 3, আপনি জানেন ইংরেজি ভাষার আটাইতকৈ শর্টেস্ট সেন্টেন্সটো কি? আটাইতকৈ শর্টেস্ট সেন্টেন্সটো হল I am. Yes, I am is the shortest sentence in the English language. Fact number 4, আপনি কেতিয়াবা কোকা কোলা খাই পাইছেনে? যদি খাই পাইছে তেন্তে কোকা কোলার কালারটো কেনেকুৱা দেখা পাইছে, রেড নেকি? কিন্তু আপনি জানি আচৰিত হ'ব যে কোকা কোলার অরিজিনাল কালারটো হল গ্রিন। Fact number 5, when the moon is directly overhead, you will weight slightly less. যেতিয়া চন্দ্ৰ আপোনাৰ ওপৰত থাকিব, মানে ডাইৰেক্টলি পোনপটীয়াকৈ আপোনাৰ মূৰৰ ওপৰত থাকিব, তেতিয়া আপোনাৰ ওজন ওয়েট অলপ কমিব। ফ্যাক্ট নাম্বার 6, আপুনি ইংৰাজীত ভাৱেল কনসোনেন্ট এইবিলাক পঢ়িছে নেকি? যদি পঢ়িছে তেতিয়াহ'লে আপুনি নিশ্চয়কৈ এইটো পঢ়িছে যে যিকোনো ৱাৰ্ড এটা গঠন হ'বলৈ হ'লে ভাৱেলৰ সহায় ল'ব লাগে। ভাৱেলৰ সহায় নলোৱাকৈ কোনো ৱাৰ্ডে গঠন হ'ব নোৱাৰে। কিন্তু আমি আজি এনেকুৱা এটা ফ্যাক্ট জানিম য'ত কোনো ভাৱেল নাই। এনেকুৱা ৱাৰ্ডটো হ'ল ৰিথম, RHYTHM। ইয়াত আপুনি কোনো ভয়েল বিচাৰি নাপায়। জানি থওক, ৰিথম মানে হ'ল ছন্দ। আপুনি পঢ়িছে নিশ্চয়কৈ কবিতাৰ ছন্দ মিল থাকিব লাগে, মিত্ৰাক্ষৰ অমিত্ৰাক্ষৰ ছন্দ, সেই ছন্দই মানেই হ'ল ৰিথম। ফ্যাক্ট নাম্বার 7, আপুনি টোপনি যায় কিন্তু কিমান সময়ৰ বাবে? 6 আৱাৰ্ছ, 7 আৱাৰ্ছ, 8 আৱাৰ্ছ, মেক্সিমাম 12 আৱাৰ্ছ। 12 আৱাৰ্ছতকৈ বেছি হয়তো আপুনি কেতিয়াও টোপনি নাযায়। কিন্তু আপুনি জানে স্নেলছ শামুকবোৰে কি হয় 3 ইয়াৰ্ছৰ কাৰণে টোপনি যায়। 3 ইয়াৰ্ছলৈকে টোপনি মাৰি থাকিব পাৰে শামুকবোৰে। ফ্যাক্ট নাম্বার 8, ইন জেনাৰেলি কি হয়, আপোনাৰ যিকোনো বস্তুবিলাক যিবিলাক আৱিষ্কাৰ কৰে, উদ্ভাৱন কৰে, সেইবিলাক সাইণ্টিষ্টসকলে কৰে। যেনেকুৱা চাই লওক মোবাইল ফোন, টেলিভিশ্যন ইত্যাদিবোৰ সাইণ্টিষ্টে উদ্ভাৱন কৰিছে। কিন্তু আপুনি জানেনে ইলেক্ট্ৰিক চেয়াৰ এজন ডেণ্টিষ্টে উদ্ভাৱন কৰিছিল। ফ্যাক্ট নাম্বার 9, দি চিগাৰেট লাইটাৰ ৱাজ ইনভেণ্টেড বিফৰ দি মেচ। দিয়া চলাৰ আগত কি হৈছিল, আপোনাৰ চিগাৰেট খাবলৈ বা লাইটাৰ যিটো ইউজ কৰা হয়, সেই লাইটাৰটো দিয়া চলাৰ আগতে উদ্ভাৱন কৰা হৈছিল। এইটো আচৰিত নহয় জানো? ফ্যাক্ট নাম্বার 10, আপুনি যেতিয়া টোপনি যায় তেতিয়া কেনেকৈ টোপনি যায়, মানে চকু খুলি টোপনি যায় নে চকু মুদি? নিশ্চয়কৈ চকু মুদি টোপনি যায়। কিন্তু আপুনি জানে যে ডলফিনবোৰে কি কৰে, এটা চকু বন্ধ কৰি আৰু এটা চকু মেলি টোপনি যায়। চকু মেলিয়ে টোপনি দিয়ে। মজা। আৰু লাষ্ট ফ্যাক্টটো হ'ল আপোনাৰ তলত চাওক এটা ৰঙা ৰেড কালাৰৰ ছাবস্ক্ৰাইব বুলি লিখা আছে, তাত আপুনি ক্লিক কৰি দিয়ক, লগে লগে এইটো গ্ৰে হৈ যাব। আৰু তাৰপিছত এটা ঘণ্টি আহিব, সেই ঘণ্টিটো প্ৰেছ কৰি নটিফিকেশ্যনবিলাক অন কৰি লওক, আৰু মোৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপুনি পাই যাব যেতিয়া আপুনি নটিফিকেশ্যনটো অন কৰি দিব। আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ' কোন টপিকৰ ওপৰত বনাম।